আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম। যদি আপুনি ইয়াত নতুন তেন্তে আমাৰ সৈতে জড়িত হ'বলৈ চেনেলটো সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ আৰু ভিডিঅ' আপুনি পাই থাকে। এই ভিডিঅ'ত আমি ক্লাছ 10ৰ ইংলিছ টেক্সট বুকৰ পৰা এ টাইগাৰ ইন দ্য জু কবিতাটোৰ কুৱেশ্যন এনচাৰ চাওঁ। তোমালোকৰ টেক্সট বুকত যিখিনি কুৱেশ্যন এনচাৰ দিয়া আছে সেইখিনি কুৱেশ্যন এনচাৰ আগতে চাই লওঁ। তাৰপাছত OMR কুৱেশ্যন এনচাৰখিনি কৰিম। OMR যি তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এনচাৰ আহিছিলে, যেনেকুৱা 2026 বা 2025, 2024 সেইখিনি এক্সামত ফাইনেল এক্সামত যিখিনি কুৱেশ্যন আহিছিলে সেইটো কুৱেশ্যনবোৰক ভিত্তি কৰি কিনে সেইটো পেটাৰ্ণটো এটা চাই কিনে কুৱেশ্যন এনচাৰ তৈয়াৰ কৰা হৈছে 1 মাৰ্কৰ। সেইটো একেবাৰে গুৰুত্বপূৰ্ণ হ'ব, নোট ডাউন কৰি ল'ব। এইটো পয়েমৰ 1 by 1 শাৰী লাইন বাই লাইন যি তাৰ এক্সপ্লেনেশ্যনটো আছে সেইটো বেলেগ এটা ভিডিঅ'ত মই অলৰেডি আপলোড কৰি থৈছোঁ, চেনেলটোত গৈ কিনে চাবলৈ পাৰিবা। কিতাপৰ পৰা প্ৰথমটো কুৱেশ্যন হৈছে ৰিড দ্য পয়েম অগেইন এণ্ড ৱৰ্ক ইন পেয়াৰ্ছ অৰ গ্ৰুপছ টু ডু দ্য ফলোয়িং টাস্ক। পয়েমটো পঢ়ি কিনে এইটো টাস্ক তলত যি দিয়া আছে সেইটোতো কৰিবলৈ দিছে। নম্বৰ 1, find the words that describe the movements and actions of tiger in the cage and in the wild. টাইগাৰে ইন দি কেজ পিঞ্জৰাৰ ভিতৰত আৰু তাৰপিছত জংঘলত অৰণ্যত কি ধৰণে থাকে বা কি ডিছক্ৰিপশ্যনটো দিয়া আছে মুভমেণ্টৰ বা একশ্যনৰ, সেই বিষয়ে দুটা কলমত লিখিব দিছে। প্ৰথমটো কলম হ'ল ইন দি কেজ আৰু দুসৰা কলম হ'ল ইন দি ৱাইল্ড, পিঞ্জৰাৰ ভিতৰত, চিৰিয়াখানাৰ ভিতৰত বা এইটো হৈ গ'ল অৰণ্যত, যি তাৰ নেচাৰেলি বাস কৰা স্থান হয়। ইন দি কেজ ষ্টক্স টাইগাৰটোৱে তাৰ যি পিঞ্জৰাখানা আছে তাত ষ্টক কৰি থাকে, লেংথটো ষ্টক কৰি থাকে, মানে তাত খোজকাঢ়ি থাকে, ঠিক আছে। কিন্তু ইন দি ৱাইল্ড সি কি কৰে, লাৰ্কিং ইন শ্বেডো, ঘন জংঘলত ই ছাঁহৰ তলত ই ফুৰি থাকে। ফিউ ষ্টেপছ অফ হিজ কেজৰ ভিতৰত কেইটামান খোজ অকল দিব পাৰে। কিন্তু ইন দ্য ৱাইল্ড শ্লাইডিং থ্ৰু লং গ্ৰাছেছ, ওখ ওখ বন ঘাঁহৰ মাজেদি ই শ্লাইড কৰি যায়। তাৰপিছত ইন দি কেজ কোৱাইট ৰেজ, চিৰিয়াখানাৰ ভিতৰত তাৰ খং যদিও হৈছে যে তাক আবদ্ধ কৰি থোৱা হৈছে, খং যদিও হৈছে বাঘৰ, কিন্তু সি চুপচাপকে থাকিবলগীয়া হৈছে। কিন্তু বনত স্নাৰ্লিং এৰাউণ্ড হাউচেছ, সি একদম নিজৰ প্ৰেজেঞ্চটো তাত বুজাই দিয়ে আৰু তাত যেনেকে গৰকে চাউণ্ড কৰি কিনে বুজাই দিয়ে যে মই বাঘ আছো ইয়াত এইখিনি জেগাত, ঠিক আছে। তাৰপিছত ইন দি কেজ লকড ইন এ কংক্ৰিট চেল, চিৰিয়াখানাটো কংক্ৰিটৰে বনা থাকে, পকাকে বনা থাকে, ঠিক আছে, লোহৰ ফেঞ্চিং তেনেকুৱা থাকে, সেইটোৰ ভিতৰত সি আবদ্ধ হৈ থাকে। কিন্তু ৱাইল্ডত বেৰিং হিজ হোৱাইট ফেংছ, কিন্তু ৱাইল্ডত সি নিজৰ বগা বগা দাঁতটো দেখাই কিনে সি ফুৰি থাকে। তাৰপিছত কেজৰ ভিতৰত ইগনৰিং ভিজিটাৰ্ছ, যিখিনি মানুহ তাক চাবলৈ আহে চিৰিয়াখানাত, গোটেইখিনিক সি ইগন'ৰ কৰি থাকে, বিকজ তাৰ একো ইণ্টাৰেষ্টে নাই সিহঁতৰ ওপৰত। কিন্তু ৱাইল্ডত টেৰৰাইজিং দ্য ভিলেজ, ৱাইল্ডত যি সি জংঘলত থাকে তেতিয়া গোটেই ভিলেজৰ মানুহবিলাকে ভয় কৰি থাকে যে টাইগাৰে আহি কিনে এটেক কৰিব পাৰে, সেইকাৰণে চবে লুকাই কিনে থাকে টাইগাৰৰ পৰা বা পলাই কিনে থাকে, ঠিক আছে। ইন দ্য কেজ ষ্টেয়াৰ্ছ এট দি ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ, কেজৰ ভিতৰৰ পৰা কি কৰে, সি জিলিকি থকা তৰালৈ চায় আৰু নিজৰ যি জিলিকি থকা চকুৱে তৰালৈ চায়। নম্বৰ 2 দিয়া হৈছে ফাইণ্ড দি ৱৰ্ডছ দেট ডিছক্ৰাইব 2 প্লেচেছ এণ্ড এৰেঞ্জ দেম ইন 2 কলমছ। দুটা জেগা মানে অৰণ্য জংঘল আৰু এই আবদ্ধ হৈ থকা পিঞ্জৰাত কি নামেৰে ডিছক্ৰাইব কৰা হৈছে সেইটো দুটা কলমত লিখিব দিছে। প্ৰথমটো কেজ বা কেপটিভিটি, য'ত তাক আবদ্ধ কৰি থোৱা হৈছে, আৰু দুসৰা হ'ল তাৰ ৱাইল্ড, অৰণ্য, যাৰ নেচাৰেল হেবিটাট মানে প্ৰাকৃতিক তাৰ বাস কৰা স্থানটো, ঠিক আছে। কেজটোৰ ডিছক্ৰিপশ্যনটো দিয়া হৈছে ফিউ ষ্টেপছ, মানে সৰু এটা জেগা, কিন্তু ৱাইল্ড দিয়া আছে শ্বাডো, ডাঙৰকে এটা জেগা ঘন জংঘলত, ঠিক আছে। কেজত দিয়া হৈছে পেডছ অফ ভেলভেট কোৱাইট, সি একদম মনে মনে খোজটো দি থাকে। কিন্তু ৱাইল্ডৰ দিয়া আছে লং গ্ৰাছেছ, ৱাইল্ডটো দিয়া আছে তাত দীঘল ঘন জংঘল থাকে বা গ্ৰাছ থাকে। কেজ কংক্ৰিট চেল মানে লোহৰে বনা বা কংক্ৰিট মানে পকাৰে বনা, আৰু ৱাইল্ডটো ৱাটাৰ হোল, য'ত পানী খাবলৈ গোটেই জন্তুবিলাকে আহে জংঘলত। তাৰপিছত কেজ বিহাইণ্ড দি বাৰ মানে যেনেকে এইটো পিঞ্জৰাটো থাকে, এইটো বাৰ হয়, মানে এইটো যিটো লাগি থকা নহয় এনেকুৱা, এইটো বাৰ হয়। তাৰ পিছত টাইগাৰক তাৰ ভিতৰত আবদ্ধ কৰি থোৱা হয়, সেইকাৰণে বিহাইণ্ড দি বাৰ্ছ। কিন্তু ৱাইল্ডটো দিছে, অৰণ্যত দিছে প্লাম্প ডিয়াৰ, য'ত সি ডিয়াৰক হাণ্ট কৰে, ঠিক আছে। তাৰপিছত ভিজিটাৰ্ছ, তাত অৰণ্যত কেজত ভিজিটাৰে আহে, মানুহে আহে তাক চাবলৈ কাৰণে, কিন্তু ৱাইল্ডত সি জংঘলৰ এজত সি নিজে ফুৰি থাকে। তাৰপিছত কেজৰ ভিতৰত তাক পেট্ৰলিং কাৰ্ছ, যি ৰাতি কাৰ্ছখিনি পেট্ৰল কৰি থাকে সেইটো তাক শুনি পায়, কিন্তু জংঘলত সি ভিলেজৰ ওচৰা ওচৰি সি ফুৰি থাকে। কিতাপত কুৱেশ্যন নম্বৰ 2টো দিয়া হৈছে নোটিচ দ্য ইউজ অফ ৱৰ্ড ৰিপিটেড ইন লাইনছ such as these on pads of velvet white in his quiet rage. এইখিনি লাইন ৱৰ্ডছখিনি যেনেকুৱা চাইছোঁ আমি, এইটো কোৱাইট এইটো ৰিপিট কৰা হৈছে, এণ্ড
stares with his brilliant eyes at the brilliant stars. এইখিনি wordটো repeat কৰা হৈছে. What do you think is the effect of this repetition? এইটো যে বাৰ বাৰ শব্দটো মানে বাৰে বাৰে লাইনত ইউজ কৰা তাৰ মিনিংটো কি হ'ব পাৰে সেইটো সোধা হৈছে. এনচাৰটো চাই লওঁ. The repetition is used to emphasize the intensity of Tiger's emotion and the contrast of his environment. এই ৰিপিটেশ্যনটো কিয় ইউজ কৰা হৈছে? ইণ্টেনচিটি মানে টাইগাৰে কেনেকৈ ফিল কৰিছে আৰু কিমান গম্ভীৰকৈ ফিল কৰিছে সেইটো দেখুৱাবলৈ কাৰণে, আৰু দ্য কণ্ট্ৰাষ্ট অফ হিজ এনভাইৰমেণ্ট, বাঘটোক যি ধৰণে আবদ্ধ কৰি থোৱা হৈছে আৰু অৰণ্যত থকা হ'লে সি কি ধৰণে থাকিলে হ'লে সেইটো কণ্ট্ৰাষ্ট এটা দিবলৈ কাৰণে সেই ৱৰ্ডছ কেইটা ৰিপিট কৰা হৈছে. কোৱাইট. The first quiet describes his soft paw, velvet, ঠিক আছে, paw মানে এই ভৰি, ঠিক আছে, which allows him to move silently. প্ৰথম কোৱাইটটো তাক ডিছক্ৰাইব কৰা হৈছে যে বাঘে অতি সাইলেন্টলি খোজকাঢ়ে, সফট প আছে সেইকাৰণে. দ্য ছেকেণ্ড কোৱাইট ডিছক্ৰাইবছ হিজ ছাপ্ৰেছড ৰেজ, যে খংটো সি তলত দবাই কিনে থোৱা হৈছে, মানে যদিও সি খং আছে সি এক্সপ্ৰেছটো কৰিব নোৱাৰে. হি ইজ ফিউৰিয়াছ বাট হেল্পলেছ, সি যদিও এটা বিশাল ভয়ংকৰ জানোৱাৰ কিন্তু তাৰ যি খংটো আছে সি ছাপ্ৰেছ কৰি হেল্পলেছ ফিল কৰি আছে আৰু ছাপ্ৰেছ কৰি থৈছে. চ' হিজ এংগাৰ ৰিমেইন চাইলেণ্ট, সেইকাৰণে সি চাইলেণ্টকৈ আছে. নেক্সট ৱৰ্ডটো ব্ৰিলিয়েণ্ট. The first brilliant refers to Tiger's bright, shining eyes full of intelligence and longing. ঠিক আছে, বাঘৰ যি চকুটো থাকে সেইটো একেবাৰে শ্বাইনিং থাকে, জিলিকি থাকে, ৰাতি ঘন জংঘলত তাক দেখি পায়, ঠিক আছে, তাৰ ইণ্টেলিজেঞ্চ আছে, ঠিক আছে, সি লং কৰি থাকে যে বাহিৰত ক'ৰবাত ফুৰিবলৈ কাৰণে বা জংঘলত ফুৰিবলৈ কাৰণে, হাণ্ট কৰিবলৈ কাৰণে. কিন্তু the second brilliant refers to the stars. This connects the tiger to the natural world he is separated from. জংঘলৰ পৰা সি ষ্টাৰ্ছটো দেখিলে হ'লে ঠিক তেনেধৰণে সি কেজৰ পৰাও আবদ্ধ হৈ থকা জেগাটোৰ পৰাও তৰাটো দেখি পায়, আৰু শ্বয়িং এ গ্লিমাৰ অফ হোপ অৰ আ শ্বেয়াৰ্ড ড্ৰিম অফ ফ্ৰীডম. তৰাকেইটাই যেনেকুৱা আকাশত উৰি আছে, ঠিক আছে, টাইগাৰে উৰি থকা নিচিনা দেখিছে বা ফ্ৰীকে ফ্লোট হৈ থকা নিচিনা দেখিছে, কিন্তু টাইগাৰে নিজে আবদ্ধ হৈ আছে আৰু সি হোপ কৰে বা লং কৰে যে এদিন সিও ফ্ৰী হৈ কিনে সেই অৰণ্যত সি যাবলৈ পাব বুলি. এতিয়া আমি OMR পেটাৰ্ণৰ দিয়া এইখিনি কুৱেশ্যনছ 1 মাৰ্কৰ কুৱেশ্যনটো চাই লওঁ. দ্য ফ্ৰেজ velvet quiet refers to the tigers. velvet quiet কি বুজা হৈছে? refers to the skin, paws, tail, cage. টাইগাৰটোৰ পটো ৰেফাৰ কৰা হৈছে velvet quiet. Question number 2. Where should the tiger be lurking around according to the poet? পয়েটৰ মতে টাইগাৰে ক'ত লাৰ্ক কৰি থাকে, ক'ত খোজ দি থাকে? Behind the bars, in the shadow, near the visitors, in the concrete cell. টাইগাৰে লাৰ্ক কৰে ঘন জংঘলত, সেইকাৰণে শুদ্ধ এনচাৰটো হ'ব ইন দি শ্বাডো. Question number 3. The tiger should be sliding through long grass too. টাইগাৰে লং গ্ৰাছ ঘন জংঘলৰ পৰা শ্লাইড কৰি ক'লৈকে যায়? সি যায় টু কেচ এ প্লাম ডিয়াৰ, য'ত পানী খোৱা জেগা থাকে তাত ডিয়াৰে আহিব আৰু তাতে টাইগাৰে এটাক কৰিব, ঠিক আছে, সেইকাৰণে শুদ্ধ এনচাৰটো হ'ব কেচ এ প্লাম ডিয়াৰ. Question number 4. What is the tiger ignoring in the zoo? টাইগাৰে কি ইগনোৰ কৰি আছে? টাইগাৰে ভিজিটৰক ইগনোৰ কৰি আছে, বিকজ তাক ইণ্টাৰেষ্টেড নাই, সদায় এই মানুহটো দেখি থাকে আৰু মানুহে তাক চাবলৈ আহে, সেইকাৰণে সি ভিজিটৰৰ ওপৰত একো ইণ্টাৰেষ্ট নাই আৰু ইগনোৰ কৰি থাকে. Question number 5. Which poetic device is used in the line on pads of velvet quiet? এতিয়া poetic device কিছুমান ডিভাইচ থাকে, ঠিক আছে, যি কবি বা লেখক সিহঁতে ইউজ কৰে থটছ এক্সপ্ৰেছ কৰিবলৈ কাৰণে ইউজ কৰে, ঠিক আছে. এতিয়া অন পেডছ অফ ভেলভেট কোৱাইট সেইটোত কোনটো পয়েটিক ডিভাইচটো ইউজ হৈছে? ইয়াত পয়েটিক ডিভাইচ মেটাফৰ ইউজ হৈছে, বিকজ তাৰ ভৰিটোৱে এটা ভেলভেটৰ পেডৰ নিচিনা বুলি কোৱা হৈছে. ভেলভেটৰ নিচিনা বুলি কোৱা নাই, এইটো ভেলভেটৰ হয়, ভেলভেটৰ পেড হয় বুলি কোৱা হৈছে, সেইকাৰণে এইটো এটা মেটাফৰ. তোমালোকে যদি মেটাফৰ, অক্সিমৰন এসবৰ বিষয়ে তোমালোকে আৰু বেছিকৈ জানিবলৈ মন ইচ্ছা আছে যদি মোৰ চেনেলটোত অলৰেডি এই ভিডিঅ'টো আপলোডেড আছে, গৈ কিনে চেক কৰিবলৈ পাৰিবা. আৰু মই ৰিলো অলৰেডি আপলোড কৰি থৈছোঁ ইয়াত ডিফাৰেণ্ট টাইপছ অফ পয়েটিক ডিভাইজৰ ওপৰত. তোমালোকৰ এক্সামৰ কাৰণে একেবাৰে গুৰুত্বপূৰ্ণ, বিকজ এটলিষ্ট এটা কুৱেশ্যনটো আহে এইটোৰ ওপৰত, অক্সিমৰন হয় না মেটাফৰ হয় না পাৰ্চনিফিকেশ্যন না চিমিলি হয়, এইটো কুৱেশ্যনটো আহে, ঠিক আছে. আগবাঢ়ি যাওঁ. Question number 6. The brilliant stars and brilliant eyes suggest a sense of brilliant star আৰু brilliant eye কি বুজাব ধৰে? সেইটো সাজেষ্ট কৰে লোনলিনেছ এণ্ড লংগিং. টাইগাৰে লোনলি অকলশৰীয়াকৈ আছে পিঞ্জৰাত আৰু লংগিং কৰি থাকে, যে হোপ কৰি থাকে যে এদিন সি বাহিৰলৈ ওলাব আৰু তাৰ অৰণ্যত সি যাব বুলি. Question number 7. What terrorizes the village? কিহে ভিলেজক টেৰৰাইজ কৰি থৈছে, ঠিক আছে. দ্য টাইগাৰ্ছ ৰোৰ এণ্ড ফেংছ. টাইগাৰে যেতিয়া ঘৰ কৰি কিনে আৱাজ কৰে সেইটো দি
গোটেই ভিলেজটো টেৰৰাইজ আছে কুৱেশ্যন নম্বৰ 8 দ্য টাইগাৰ ইজ লকড ইন এ টাইগাৰে ক'ত লক হৈছে ই এটা কংক্ৰিট চেল আবদ্ধ হৈ আছে কংক্ৰিট চেলত কুৱেশ্যন নম্বৰ 9 হোৱাট ইজ দি লাষ্ট ভইচ হাৰ্ড বাই দি টাইগাৰ এট নাইট টাইগাৰে ৰাতি কোনটো শব্দটো লাষ্ট শুনি পায় শুদ্ধ এনচাৰটো হ'ব দ্য পেট্ৰলিং কাৰ্ছ কুৱেশ্যন নম্বৰ 10 A tiger in the zoo contrasts dashed with dash. Tiger in the zoo কি কন্ট্ৰাষ্ট কি বেলেগ বেলেগ পিকচাৰটো বিপৰীত এটা পিকচাৰটো দেখাইছে ইয়াৰ পিকচাৰটো দেখাইছে ক্যাপটিভিটি এণ্ড ফ্ৰীডম যে আবদ্ধ হৈ থকা অৱস্থা আৰু ফ্ৰী হৈ থকা মুকলিকে থকা অৱস্থাটো ইয়াত দৰ্শাই আছে আই হোপ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল হৈ পৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা জয় আই অসম